নমস্কাৰ, স্বাগতম জনাইছোঁ dgnewsassam সমূহ দৰ্শকক। এই মুহূৰ্তত লৈ আহিছোঁ পুৱাৰ কেইবাটাও খবৰ। হাতত মাত্ৰ 4 দিন, শীঘ্ৰেই কৰক আপোনাৰ একাউণ্ট KYC আপডেট। 19 মাৰ্চত লাখ লাখ লোকৰ একাউণ্টত সোমাব PMAY ধন। 3,80,000 হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে বিতৰণ কৰিব প্ৰথম কিস্তিৰ ধন। বেংক একাউণ্টৰ জৰিয়তে লাভ কৰিব এই ধন। এপ্ৰিল-মে মাহত পুনৰ প্ৰদান কৰিব 3,80,000 বিনামূলীয়া ঘৰ। এতিয়ালৈকে 22 লাখ পৰিয়ালে লাভ কৰিছে বিনামূলীয়া ঘৰ। পকী ঘৰ নথকা পৰিয়ালে কৰিব লাগিব জিঅ' টেগিং। বিভাগৰ পৰিৱৰ্তে জীৱিকা সখীসকলেও কৰিব জিঅ' টেগিং। ছেল্ফ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছে চৰকাৰে। গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত হ'ব অনুমোদন। জিলা পৰ্যায়ৰ অনুমোদনৰ পিছত জনোৱা হ'ব ভাৰত চৰকাৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এইবাৰ আহিছোঁ আন এটা খবৰলৈ। ৰাজ্যত বিতৰণ হৈ আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। ৰোজাৰ মাজতে হাজাৰ হাজাৰ মহিলা ওলাই আহিল প্ৰপত্ৰ ল'বলৈ। পুৱাৰে পৰা বিতৰণ হৈ আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। নিশা পৰ্যন্ত প্ৰপত্ৰ গ্ৰহণ কৰিছে মহিলাসকলে। নতুনকৈ 14 লাখ মহিলাই পাব অৰুণোদয় আঁচনি। যদি আপুনি অৰুণোদয় পোৱা নাই, শীঘ্ৰে গ্ৰহণ কৰক প্ৰপত্ৰ। এইবাৰ আহিছোঁ অন্য এটা খবৰলৈ। PM কিষাণৰ ধনক লৈ আহি গ'ল ডাঙৰ খবৰ। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধন? এটা পৰিয়ালৰ এজন ব্যক্তিয়েহে পাব আঁচনিৰ সুবিধা। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটিত থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকে নাপাব আঁচনিৰ সুবিধা। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে KYC বাধ্যতামূলক। KYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ ধন। KYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ ধন। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকে নাপাব PM কিষাণৰ ধন। PM কিষাণৰ ধনক লৈ ডাঙৰ খবৰ। এইবাৰ আহিছোঁ অন্য এটা খবৰলৈ। 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা। 31 মাৰ্চত নিৰ্দিষ্ট পৰ্টেলত প্ৰকাশ পাব চূড়ান্ত তালিকা। 4চকীয়া বাহন থকা পৰিয়ালৰ মহিলাই লাভ নকৰে এই আঁচনিৰ ধন। চৰকাৰী চাকৰি থকা পৰিয়ালৰ মহিলাই বাদ পৰিব এই আঁচনিৰ পৰা। বাছ, ট্ৰেক্টৰ যদি ঘৰতে থাকে তেওঁলোকে নাপাব লাখপতি বাইদেউৰ আঁচনি ধন। প্ৰায় 26 লাখ মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন। 1 এপ্ৰিলত বিহালীত সমষ্টিৰ পৰা আৰম্ভ হ'ব লাখপতি বাইদেউৰ আঁচনিৰ ধন বিতৰণ। সংবাদ মেলযোগে এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।